Hello everyone, welcome to my channel. মই নৱজ্যোতি কলিতা। আমাৰ সৰু লৰা ছোৱালী বিলাকক বা আপোনালোকৰ যি ঘৰত লৰা ছোৱালী আছে তেওঁলোকৰ কাৰণে মই কেইটামান কথা ক'ব খুজিছো। যদি অভিভাৱকসকলে চাই আছে তেতিয়া হলে আপোনালোকে আপোনালোকৰ লৰা ছোৱালীক এই কেইটা কথা শিকাবলৈ যত্ন কৰক আৰু যদি লৰা ছোৱালীয়ে চাই আছে এই কেইটা কথা তোমালোকে ফলো কৰা তেতিয়া হলে কাৰণ আমি যদি জীৱনত আগবাঢ়িব লগা হয় আমাক মোটিভেশনে কাম নিদিব। আমি ডিসিপ্লিনত চলিব লাগিব। কামবিলাক আমি মন গলেও কৰিব লাগিব নগলেও কৰিব লাগিব। গতিকে ডিসিপ্লিনত চলাটো খুব ইম্পৰ্টেন্ট। সেই ডিসিপ্লিন কেইটা হল নাম্বাৰ 1 যেকেইটা আমি লৰা ছোৱালীক শিকাব লাগে মেক ইউৰ বেড ৰাইট আফটাৰ ইউ ৱেক আপ। মানে আমি যেতিয়া ৰাতিপুৱা বিছনাৰ পৰা উঠাৰ লগে লগেই দেৰি নকৰাকৈ আমি বিছনাখন পাৰিব লাগে ভালদৰে। তেতিয়া কি হয় এখন কিতাপ আছে মেক ইউৰ বেড ফাৰ্ষ্ট ডিফেন্সৰ মানুহে লিখিছিল, বহুত ডাঙৰ ৰাইটাৰ তেখেত। সো তেখেতে কৈছিল যে যদি আমি ৰাতিপুৱা উঠি পেলাই আমি পোনপ্ৰথমে সেই কামটো কৰোঁ তেতিয়াহ'লে আমাৰ মনটো একমপ্লিছ হৈ যায়। অৰ্থাৎ যে আমি কিবা এটা কৰিলোঁ ডেটো মানে কমপ্লিট লাগে আৰু এনেকুৱা ফিল হয় যে আমি দিনৰ প্ৰতিটো কামে ভালদৰে আমি সম্পন্ন কৰিবলৈ পাৰিম। সেকেন্ড পইণ্ট হ'ল ষ্টাৰ্ট ইউৰ মৰ্নিং বাই ড্ৰিংকিং ৱাটাৰ। আপোনালোকে জানে যে আমাৰ দেহটো 80% পানীৰে গঠিত। অৰ্থাৎ আমাৰ দেহ কোষেৰে গঠিত। প্ৰতিটো কোষতে 80% পানীয়ে থাকে। গতিকে যদি পানী কমি যায় আমাৰ দেহত তেতিয়াহ'লে আমি দুৰ্বল হ'ম, আমাৰ মূৰৰ বিষ হ'ব, আমাৰ ভাগৰুৱা লাগি থাকিব, শুই থাকিবৰ মন যাব। সো পানী খোৱাটো নিতান্তই প্ৰয়োজন। গতিকে ৰাতিপুৱাই উঠিয়ে যদি আমি পানী অলপ খাওঁ, যদি আমি আমাক মেচিন বুলি ভাবোঁ তেতিয়াহ'লে আমাৰ মেচিনটো ষ্টাৰ্ট হৈ যাব। সো ৰাতিপুৱা শুই উঠিয়ে আমি পানী খাব লাগে। 3 নম্বৰ হ'ল ন' ইটিং ইন দ্য বাথৰুম। সো ল'ৰা ছোৱালীবিলাকে কি কৰে ঘৰৰ ভিতৰত য'তে ত'তে খাদ্য খায়। গতিকে কি কৰিব লাগে তেওঁলোকক বুজাব লাগে যে খাদ্য টেবুলত বহিয়ে খাব লাগিব, ডাইনিং টেবুলতে খাব লাগিব বা য'ত খোৱা হয় তাতেহে খাব লাগিব। গতিকে বাথৰুমত বা বেলেগত ক'ৰবাত যায় যাতে ল'ৰা ছোৱালীবিলাকে খাদ্য নাখায়। নাম্বাৰ 4 প্ৰেক্টিছ ছেইং চৰি প্লিজ থেংক ইউ। সৰু ল'ৰা ছোৱালীবিলাকক আমি এইটো কথা শিকাব লাগে যে চৰি ক'ব শিকাব লাগে। কিবা যদি ভুল হৈছে তাত মোৰ ভুল হৈছে তেনেকৈ মানি ল'ব শিকাব লাগে। থেংক ইউ ক'ব লাগে। কাৰোবাক যদি কিবা এটা যদি হেল্প কৰি দিয়ে তেতিয়াহ'লে তাক থেংক ইউ ক'ব শিকাব লাগে। আৰু যদিহে ৰিকুৱেষ্ট কৰিব লগা হয় তেতিয়া প্লিজ যে ক'ব লাগে আমি সেই কথাটো শিকাব লাগে। তেতিয়া কমিউনিকেশ্যন স্কিলটো ডেভেলপ হয় আৰু সেই ল'ৰা বা ছোৱালীজনে ভৱিষ্যতে ভাল বাকপটু হোৱাৰ সম্ভাৱনা থাকে বা মানুহৰ লগত ভালদৰে কথা পাতিব পাৰিব। 5 নম্বৰ পইণ্ট পুট থিংছ বেক হুৱেৰ দে বিলং। অৰ্থাৎ আমাৰ ঘৰখনত যেতিয়া প্ৰতিটো বস্তুৱে নিয়াৰিকৈ থাকে, য'ত থাকিব লাগে তাত যদি থাকে তেতিয়াহ'লে ঘৰখন দেখাত বহুত ধুনীয়া হয়, আমাৰ মনবিলাক ভালে থাকে আৰু আমি কি কৰিব পাৰোঁ কামবিলাক নিয়াৰিকৈ কৰিব পাৰোঁ যেতিয়া আমাৰ ঘৰখন চাফ চিকুণ হৈ থাকে। গতিকে কিবা বস্তু যদি আমি ক'ৰবাৰ পৰা লৈ যাওঁ বা ল'ৰা ছোৱালীয়ে যদি লৈ যায় বস্তুটো য'ৰ পৰা তুমি নিছা সেই বস্তুটো তাতে থৈ দিয়া। তো তেনেকৈ আমি শিকাব লাগে। তেতিয়াহ'লে সিহঁতে এটা ডিচিপ্লিন শিকিব বা চাফ চিকুণ হ'ব। পইণ্ট নম্বৰ 6 টেক কেয়াৰ অফ ইউৰ অ'ন বিলঙিংছ। ল'ৰা ছোৱালীক আমি শিকাব লাগে যে নিজৰ বস্তু আমি সদায় নিজে লক্ষ্য ৰাখিব লাগিব, নিজে ভালে ৰাখিব লাগিব, চোৱা চিতা কৰিব লাগিব। বিশেষকৈ জাপানৰ কথা যদি আমি কওঁ, জাপানত সৰু ল'ৰা ছোৱালীবিলাকক স্কুলতে নিজৰ জোতা নিজে চাফা কৰা, নিজৰ ডেস্ক বেঞ্চ বা টেবুল বা স্কুলতো চব চাফ চিকুণ ল'ৰা ছোৱালীৰ দ্বাৰাই কৰোৱা হয়। গতিকে জাপানত ল'ৰা ছোৱালীবিলাকক সৰুৰে পৰা খুব ভালদৰে ট্ৰেইনিং দিয়ে। তো এনেকুৱা ধৰণৰ যদি আমি কিবা বেলেগ দেশত যদি ভাল বস্তু দেখোঁ নিশ্চয় আমি সেই বস্তুটো এডপ্ট কৰিব লাগিব। তেতিয়াহে আমাৰ দেশখনো কিছু উন্নতি হ'ব বা আমাৰ ল'ৰা ছোৱালীবিলাকে ডিচিপ্লিন হ'ব, জনা হ'ব। পইণ্ট নম্বৰ 7 হ'ল আফটাৰ ইটিং প্লেচ ইউৰ প্লেট ইন দ্য চিংক। মানে ল'ৰা ছোৱালীবিলাকে যেতিয়া ভাত খায়, কিবা খাদ্য খায়, তো সিহঁতক আমি শিকাব লাগে যে যিখন কাঁহীত খাইছে সেই কাঁহীখন ধোৱা বেচিনত বা য'ত ধুৱে তালৈকে নিব দিব লাগে। য'তে খাই ত'তে ৰাখিব নালাগে। সেইটো এটা ইনডিচিপ্লিন হয় আৰু তেনেকৈ আমি সৰুতে যদি এইটো সিহঁতক শিকাওঁ তেতিয়াহ'লে সিহঁতে ডাঙৰলৈও চাফ চিকুণ হৈ থাকিব পাৰিব, নিজৰ কাম নিজে কৰিব পাৰিব। পইণ্ট নম্বৰ 8 লাষ্ট পইণ্ট পুট ডাৰ্টি ক্লথছ ইন দ্য হেম্পাৰ ৰাইট ৱে। অৰ্থাৎ যদি কাপোৰ লেতেৰা হয় কাপোৰবিলাক ঘৰৰ য'তে ত'তে নথৈ পেলাই কাপোৰ য'ত ধুৱে, ড্ৰাম হওক বা ৱাশ্বিং মেচিন হওক বা য'তে ধুৱে কাপোৰ টেপৰ ওচৰতে হওক বা দমকলৰ ওচৰতে হওক তাতে নি যাতে য'ত থয় তাতে থ'ব লাগে। তেতিয়া কি হয় ঘৰটো ভালে থাকে বা কাপোৰখিনি যেতিয়া এঠাইত থাকিব ধুব সহজ হয় আৰু চাফ চিকুণ হৈ থাকিব পাৰিব ল'ৰা ছোৱালীখিনিয়ে। এইখিনি কথা যদি আমি ল'ৰা ছোৱালীক সৰুৰে পৰা শিকাব পাৰোঁ তেতিয়াহ'লে সিহঁতে এইবিলাক বস্তু নিজে সংশোধন নকৰিলেও হ'ব। কাৰণ বাই ডিফল্ট সৰুৰে পৰা যেতিয়া শিকি থাকিব ডাঙৰবিলাকে আমি যেতিয়া সিহঁতক শিকাম তেতিয়া এইবিলাক সিহঁতৰ কাৰণে সহজ হৈ যাব আৰু দৈনন্দিন জীৱনত নিবিচাৰিলেও এইবিলাকৰ সন্মুখীন সদায় হ'বই লাগিব। গতিকে এই সৰু অভ্যাসবিলাক আমি ল'ৰা ছোৱালীৰ তাত সৰুতেই ভৰাই দিব লাগিব যাতে সিহঁতে ডাঙৰ হৈ এটা ভাল পাৰ্চনেলিটি ল'ব পাৰে, এজন ভাল মানুহ হ'ব পাৰে, দায়বদ্ধ এজন ব্যক্তি হ'ব পাৰে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।